সাপটো বিষহীন সাপ হ'ব পাৰে। 1 নম্বৰ কথা, বিষাক্ত সাপ নহয়, বিষহীন সাপ হ'ব পাৰে। 2 নম্বৰ কথা, ই যেতিয়া কামুৰিব দিছে, কামুৰিবলৈ দিয়া সময়ত যেতিয়া তোমালোকে দেখিবা যে সাপৰ টকা থাকে, ৰঙামূৰীয়া সাপ। আৰু 6 নম্বৰ অপকাৰ কৰিব পাৰে। ঠিক আছে, কৰিব। অৰ্থাৎ আজি আমি কি গোট মাৰিব নিদিয়ে আৰু এইটো পেচেণ্টে তাৰ আজিলৈকে কোনো ধৰণৰ মৃত্যু হোৱা নাই। আমি প্ৰায় 150জন ৰোগীক চিকিৎসা প্ৰদান কৰিছোঁ। কেতিয়াবা এনেকুৱা তেজ বিৰিঙিব পাৰে, চিন্তা কৰিব নালাগে। এইটো চোৱা, মৰিয়নি, তাইৰ বয়স কিমান? 3 বছৰ আছিলে। তাই মানে ঘৰ বনাই আছিলে। ঘৰ বনাৰ পিছত পিট ভাইপাৰটো আমাৰ যিটো আছিলে, যিটো চকী এখনত মেৰুৱাই আছিলে, তাই ভাবিলে এইটো কিবা থাকে, ৰঙামূৰীয়া সাপ। আৰু 6 নম্বৰ অপকাৰ কৰিব পাৰে। ঠিক আছে, কৰিব। অৰ্থাৎ আজি আমি কি সাপটো বিষহীন সাপ হ'ব পাৰে। 1 নম্বৰ কথা, বিষাক্ত সাপ নহয়, বিষহীন সাপ হ'ব পাৰে। 2 নম্বৰ কথা, ই যেতিয়া কামুৰিব দিছে, কামুৰিবলৈ দিয়া সময়ত যেতিয়া তোমালোকে দেখিবা যে সাপৰ এইটো চবে চিনি পায়, পিছফালে আমাৰ এটা হয়নে? এতিয়া ই কিয় আমাৰ ইমান, আমি যেনেকৈ ডেঞ্জাৰাছ বুলি ভাবোঁ, ইমান ডেঞ্জাৰটো আমি জানিবলৈ চেষ্টা কৰিম। একে কোন হয়, কোনে ক'ব পাৰিব নেকি? কুইজ। এতিয়া এইটো আমাৰ তেওঁৰ সন্মুখত এটা কোবৰা এটা লৈ বহি আছে। এইটো দেখিছা কোবৰা? তেওঁ এটা ষ্টিক এটা লৈ গৈছে, তথাপি কেনেবাকৈ যদি এটেক কৰিব পাৰে বুলি ভাবিলে সেইকাৰণে ছেফটি গাৰ্ডৰ কাৰণে তেওঁ ৰৈ থ'লে। এই সাপটো আৰু এইটো দেখিছেনে ৰৈছে, কিন্তু ৰমেলাছে কোনো লৰচৰ কৰা নাই। আমি আগতে প্ৰথমে কৈছিলোঁ না, আমি লৰচৰ কৰিলে সাপটো দেখাৰ লগে লগে চিঞৰ বাখৰ কোনো শব্দ কৰিছে, সন্মুখত সাপটো লৈ পেলাই ৰৈ আছে। হ'ল, কিন্তু ৰমেলাছক একো ধৰণৰ অপকাৰ কৰা নাই। এক তুলি ৰৈ আছে। সি কৈছে, হেৰ' ৰমেলাছ, মই কোনো বিষাক্ত সাপ, মই তোক মোৰ ৰাস্তাৰ পৰা আঁতৰি যায়, নহ'লে মই তোক বৰবাদ কৰি দিম, তোক শেষ কৰি দিম বুলি সি মানে ৱাৰ্ণিং দিছে। কিন্তু ৰমেলাছে একো ধৰণৰ লৰচৰ কৰা নাই, থিয় আছে, সন্মুখত হাত আছে, একো চিঞৰ বাখৰ কৰে। ময়ো মোৰ নিজৰ ৰাস্তা ফালে গুচি যাম। গতিকে ই লাহেকৈ নিজৰ ৰাস্তা ফালে গুচি যাব। এতিয়া আমি এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা হ'ব। তোমালোকে ক'ব পাৰিবা নে নাজানো, যে আমাৰ সাপ পৰিৱেশত কিয় লাগে? কোনে উত্তৰটো দিব? সাপ পৰিৱেশত কেলৈ লাগে? সাপ দেখিলেই মাৰিব লাগে নেকি? কেলৈ নালাগে? কৰাৰ কাৰণে। আৰু লগতে আমি NDDP ইণ্ডিয়াৰ আমাৰ যিটো ডিমৌ চিকিৎসালয়ৰ যিটো সৰ্পদংশন দীপামণি মোহন, সকলোকে উদ্দেশ্যি মই মোৰ কিছু কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তাৰ আগতে কৰিবলৈ হ'লে বা আপোনাৰ ফটো ক'ৰবাত দিবলৈ হ'লে, আপোনাৰ আইডেণ্টিটি দিবলৈ হ'লে আপোনাৰ সন্মতি লাগিব। ঠিক তেনে আমি তেওঁলোকৰ চবৰে সন্মতি লৈছোঁগৈ। আৰু লগতে স্নেক ৰেস্কিউৱাৰ বুলি কয়, যেনেকৈ আমাৰ ইয়াত বাইদেউ বহি আছে, তেওঁকো আমি স্নেক ৰেস্কিউৱাৰ মানে সৰ্পৰ উদ্ধাৰকাৰী ব্যক্তি বুলি ক'ব পাৰি। আমাৰ অসমৰ বিভিন্ন সৰ্প উদ্ধাৰকাৰী ব্যক্তি, অসমৰ বা গোটেই মানে আপোনাৰ পৃথিৱীত প্ৰায় 1,45,000 ডাটা বা পৰিসংখ্যা নাই। অৰ্থাৎ আমি সৰ্পদংশন হৈছে বা আমি বেজৰ ওচৰলৈ গৈছোঁ, মৃত্যু হৈছে, আমাৰ কোনো ৰেকৰ্ড নাই। মানে কেতিয়াবা আমি উপুৱাই দিছোঁগৈ ডেড বডিটো, মানে মৃত্যুবৰণ কৰি আছে। গতিকে কিমান এটা সমস্যা তোমালোকে এইটো চোৱা। এতিয়া আমি ক'বলৈ গৈ আছোঁ যে আমি যিটো ক'বলৈ গৈ আছোঁ যে আমি চিকিৎসা প্ৰদান কৰিলোঁ সৰ্পদংশনত, তাৰে ভিতৰত কিন্তু মৃত্যু এজন। 1092জন ব্যক্তিৰ ভিতৰত মাত্ৰ এজনৰ মৃত্যু হৈছেগৈ। তাৰ ভিতৰতকৈ আগত তাৰো ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই যিটো আছে তোমাৰ বিষাক্ত সাপৰ দংশন মানে 70, অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলোঁ? ইয়াৰ পৰা আমি কি বুজিলোঁ যে আমাৰ যিখিনি মানে দংশন হৈছেগৈ, 1000 ব্যক্তিৰ যিখিনি দংশন হৈছে, তাৰে ভিতৰত মাত্ৰ 15জন ব্যক্তিকহে বিষাক্ত সাপে দংশন কৰিছে, হয়নে? এতিয়া তোমালোকে সুধিব পাৰা যে আগতে যে বেজৰ ওচৰলৈ গৈছিলে, বেজৰ ওচৰত গৈ ভাল হৈছিলে, কিন্তু আজিকালি দেখোন হস্পিটেল কেলৈ যাব লাগে, হয়নে নহয়? মনত উদয় হৈছেনে প্ৰশ্নটো? ডাঙৰকৈ কোৱা, শুনি পোৱা নাই নে টোপনি গ'লা? তেতিয়াহ'লে তোমাৰ এতিয়া চোৱা কি বুজিলা। 1092জন পেচেণ্ট চাইছোঁ, হ'ল 1092জন পেচেণ্টৰ ভিতৰত আমাৰ বিষাক্ত কেইজনমান হৈছেগৈ? মাত্ৰ তোমাৰ 250 বা 300জনহে বিষাক্ত সাপে দংশন কৰিছে।
বুজি পাইছা? অৰ্থাৎ 700 বা 800 বিষহীন সাপক দংশন কৰিব পাৰে। কেতিয়াবা আমাৰ মেক্সিমাম যিখিনি আছে প্ৰায়ে কিন্তু আমাক বিষহীন সাপে দংশন কৰি আছে, মাত্ৰ বিষাক্ত সাপে দংশন কৰা হাৰটো মাত্ৰ 15। মানে বান্ধিব পৰা ঠাই যিবোৰ ঠাইত হ'ব দংশন তাৰ ওপৰত বান্ধিবলৈকে বিষটো পোৱাই যাব নোৱাৰে, যদি বিষাক্ত হয় সাপে। আৰু কোনোবাই এড কৰিবনে? এই ঠিকে কৈছেনে? কোনোবাই আৰু যোগ দিব নেকি? এই শুদ্ধ কৈছে নে অশুদ্ধ কৈছে? শুদ্ধ। এতিয়া আমি শুদ্ধটো আমি অশুদ্ধ বুলি ক'ম। এতিয়া আমাৰ যিটো তেজটো গৈ আছে, তেজটো আমাৰ ওপৰলৈ গৈ আছে নেকি, হয় নাই? আমাৰ এইটো তেজ আছে না, এইটো তেজটো এনেকৈ ওপৰলৈ জাতীয় বিদ্যালয়ত আমাৰ যিটো সৰ্বদংশনৰ সফলতা সভা হয়, এই ক্ষেত্ৰত অৰ্গেনাইজ কৰাৰ কাৰণে মই বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদি চাবলৈ হয়, সৰ্বদংশন বা সৰ্পৰ প্ৰতি আমাৰ যিটো অন্ধবিশ্বাস আছে সমাজত, সেইখিনি আমি অন্ধবিশ্বাসবোৰ আঁতৰাবলৈ এইবোৰ আমাৰ কমিউনিটি এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ। আৰু আজি আপোনালোকক জনাবলৈ পাই সুখী যে 2008 বৰ্ষৰ পৰা এতিয়ালৈকে মই এইটো 150তম আজি মানে 150 নাম্বাৰ আপোনাৰ কমিউনিটি এৱাৰনেছ প্ৰগ্ৰাম মই কৰিছোঁ। আৰু লগতে আমাৰ ইণ্ডিয়ান ছ'চাইটি অফ, মই সাধাৰণতে এজন এনাস্থেচিয়লজিষ্ট হয়, সংজ্ঞাহৰ বিশেষজ্ঞ। ইণ্ডিয়ান ছ'চাইটি অফ এনাস্থেচিয়লজিৰ মই ভাৰতবৰ্ষৰ এটা বিষয়ববীয়া হয়। আৰু আমাৰ এইটো প্ৰায় প্লেটিনাম জুবিলি চেলিব্ৰেশ্যন চলি আছে, সেইটোৰ লগত সংগতি ৰাখিও মই আজি এই অৰ্গেনাইজ মানে এৱাৰনেছ কেম্পটো অৰ্গেনাইজ কৰাৰ কাৰণে বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' আমাৰ কথাটো হ'ল যে উই শ্বুড ব্ৰিং দ্য পেচেণ্ট টু দ্য হস্পিটেল, মানে পেচেণ্ট হস্পিটেললৈ আনিবই লাগিব। চ' আনিবলৈ হ'লে আমি কমিউনিটি এৱাৰনেছ আপোনাৰ কৰিবই লাগিব। কমিউনিটি এৱাৰনেছ কৰিলেহে, কাৰণ আমি ইমানেই আমাৰ সৰ্প বা সৰ্প দংশনৰ বিষয়ে আমাৰ ইমানেই আমাৰ যিবোৰ অন্ধসংস্কাৰ বা কুসংস্কাৰ আমাৰ শিপাই আছেগৈ, সেই শিপাৰ পৰা যদি উঘাহ বুলিবলৈ হ'লে আমি শিপা ওচৰলৈ যাব লাগিব, আৰু শিপাটোৱে হ'ল আমাৰ কমিউনিটিজ। চ' এনেকুৱা হ'লে আমি ডেফিনেটলি ভাল পাওঁ, আৰু অৰ্গেনাইজাৰবিলাকক আমি ডেফিনেটলি ধন্যবাদ জ্ঞাপন কৰিছোঁ।